নমস্কাৰ ফ্ৰেণ্ডছ, আমি ৰাতিপুৱা সাগৰত গা পা ধুই ওলাই আহিলোঁ আমি জগন্নাথ পুৰী ধাম দৰ্শন কৰিবলৈ। এয়া জগন্নাথ পুৰী ধামৰ বাহিৰৰ ভাগ আৰু এই বাহিৰত আমি তিনিখন ৰথ দেখিলোঁ। এয়া আপোনালোকে স্ক্ৰীণত যে দেখিছে তিনিখন ৰথ, এই তিনিখন ৰথতেই কেইদিনমান আগত হৈ যোৱা ৰথযাত্ৰাত ভগৱান জগন্নাথ, তেওঁৰ ভনী সুভদ্ৰা আৰু ভাই বলৰামক এই তিনিখন ৰথতে লৈ ৰথযাত্ৰা কৰা হৈছিলে। আৰু এনেদৰে আমি অগণন ভক্তৰ মাজত আমি আগবাঢ়ি গ'লোঁ আৰু ভিতৰত আমি অলপ সময় দেখিলোঁ এনেদৰে অসংখ্য ভক্তবিলাক শাৰী পাতি আছে আৰু এই শাৰীবিলাকৰ দ্বাৰাই মানে মুখ্য মন্দিৰত প্ৰৱেশ কৰা হয়। আৰু এনেকুৱা মুখ্য দুৱাৰ চাৰিখন আছে, পূব দুৱাৰ, পশ্চিম দুৱাৰ, উত্তৰ দুৱাৰ আৰু দক্ষিণ দুৱাৰ। আমি পশ্চিম দুৱাৰেৰে প্ৰৱেশ কৰিলোঁ কাৰণ আমি পশ্চিম দুৱাৰত অলপ ভিৰটো কম দেখা পালোঁ আৰু আমাক পূজাৰীজনে পশ্চিম দুৱাৰেৰে প্ৰৱেশ কৰাল। আৰু প্ৰৱেশ কৰি আমি ভিতৰত গোটেইখিনি মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি তাত আমি ভোগ খালোঁ, খিচাৰি আমাক চাৰিওজনকে দিলে। তাৰপিছত আমি তাৰ পৰা বাহিৰলৈ ওলাই আহি আমি অলপমান বাহিৰৰ ভাগবিলাক আমি চালোঁ আৰু ইয়াত দেখিলোঁ যে বহুত চাফা, পৰিৱেশটো বহুতেই চাফা আৰু ইয়াৰ মানুহবিলাক খুব ভদ্ৰ। তেওঁলোকক কিবা এটা সুধিলে ধুনীয়াকৈ উত্তৰ দিয়ে। গতিকে আপোনালোকে যদি পুৰী আহিম বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে, ইয়াত একো অসুবিধা নাই। আৰু এইজন যে মানুহজন দেখিছে গলত গামোচা লৈ আছে, এইজন আচলতে অসমীয়া মানুহ নহয়, এইজন উৰিষ্যাৰে মানুহ। কিন্তু তেওঁলোকক মই বেছিভাগকে দেখিছোঁ উৰিষ্যাৰ মানুহবিলাকে গলত গামোচাখন লৈ থাকে আৰু গামোচাখনক তেওঁলোকে খুব সন্মান কৰে। গতিকে এইটো দেখি আমাৰ খুব ভাল লাগিছে। এয়া হ'ল আবেলি দৃশ্য, আমি চাব আহিলোঁ পতাকা চেঞ্জ কেনেকৈ কৰে। আমি আবেলিৰ সেই পবিত্ৰ মুহূৰ্তটো দৰ্শন কৰিবলৈ আমি আহিলোঁ আৰু গতিকে আপোনালোকে চাব কেনেকৈ পতাকাখন চেঞ্জ কৰে। আগদিনা লগা পতাকাখন নেক্সট দিনাখন তাৰমানে তিনিজন মানুহ ওলোটাকৈ উঠি গৈ সেই পতাকাখন কেনেদৰে চেঞ্জ কৰে আপোনালোকে চাব। জয় জগন্নাথ, জয় জগন্নাথ। পুৰা ভক্ত আমি এতিয়া। এয়া জগন্নাথ মন্দিৰ, পিছপিনে সন্ধিয়া হৈছে, পতাকাখন চেঞ্জ কৰিব অলপ পিছত। নিতুল আৰু মই এতিয়া একদম পূজাৰীৰ নিচিনা লগা হৈছে আমাক। 10 টকা দি 10 টকাত ইমান ধুনীয়াকৈ পতা দিছে এটা চন্দনৰ। জয় জগন্নাথ, জয় জগন্নাথ। আমাৰ বেছি হৈ যায়। এয়া সন্ধিয়া 5 বজাৰ পতাকা চেঞ্জ কৰা দৃশ্য, এক আচৰিত দৃশ্য। কোনো ধৰণৰ ছাপৰ্ট নাথাকে, একো ৰছী নাথাকে, তেওঁলোকে ক'তো নধৰাকৈ ওলোটাকৈ উঠি যায় একদম তলৰ পৰা ইমান ওখ মন্দিৰটোৰ ওপৰত। তিনিজন মানুহ উঠি গৈছে আমি দেখাত, তেওঁলোকে তিনিজন মানুহ উঠি গৈ পুৰণি পতাকাখন নমাইছে, নতুনখন লগাইছে, তাৰপিছত পুৰণিখন নমায়। গতিকে এক আচৰিত দৃশ্য।